লাজ পাইছো দেই মই একে বুজিছে ময়ো কিনি ওলাই যাব নোৱাৰা হৈছো সেয়ে তোমাক মই আগতে কৈছো ল'ৰাটোক অলপ বুজাবা বুজাই আহিছো আপুনিয়ে কওকচোন বেলেগৰ ঘৰৰ পৰা চাইকেলখন চুৰ কৰিব আনিব লাগে জানো নাই 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 সেইটো যে সি বহুত ডাঙৰ ভুল কৰিছে কিন্তু বাৰু যি কি নহওক আৰু অলপ ভালকৈ বুজাবলৈ চেষ্টা কৰিবাচোন হ'ব দিয়ক মই বুজাম তাক আকৌ এবাৰ বাৰু এতিয়া বা কি কৰি আছে অলপ চাই আহা যোৱাচোন ৰ'ব মই গৈ আছো হয় হয় আচ্ছা আচ্ছা নহয় মেম এতিয়া যে পঢ়ালে যোনখন মানে হেৰি সেইটো অকণমান বুজি পাবলৈ অকণমান মানে কষ্ট হৈছে আৰু এবাৰ বুজাই দিব নেকি হয় হয় আচ্ছা 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 হয় হয় মেম ঠিক আছে অঁ থেংক ইউ মেম বৰকৈ ড্ৰাগছ খাবলৈ মন গৈছে ক'ৰবাত পোৱা হ'লে অলপ নাই মই ৰাগিয়াল বস্তুৰ পৰা দূৰত থাকিব লাগিব মই নাখাওঁ মই ভাল ল'ৰা হৈছোঁ আৰু ভাল ল'ৰা হ'বলৈ চেষ্টা কৰিম নাই নাখাওঁ আৰু মই বাবা কি কৰিছা এনে অনলাইন ক্লাছ কৰিলানে কৰিলোঁ মই কিবা কৰিবলগীয়া দিছে নেকি দিছিলে অকণমান আছে কৰি লোৱা তেন্তে তুমি ঠিক আছে দেউতাকে কোৱা কথাখিনি কওঁ নেকি নাই নকওঁ ল'ৰাটোৱে মনত দুখ পাব ইয়াৰ আগৰ খণ্ডটি যিসকলে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে গৈ চাব পাৰিব নহ'লে এই খণ্ডটি একেবাৰে বুজি নাপাব ধন্যবাদ